জুবিন গাৰ্গ ডাঙৰীয়াৰ কাহিলীপাৰা বাসস্থলীত যিসকল অনুৰাগী আহিছে সকলোৱে এজন বিশেষ ব্যক্তিক দেখিছিলে আৰু সেই ব্যক্তিগৰাকীৰ বিষয়ে বহুতে হয়তো নাজানে তেখেতৰ বিষয়ে অকণমান জানিবৰ কাৰণে এইগৰাকী ব্যক্তিক আপোনালোকে সকলোৱে নিশ্চয় ইয়াতে দেখিছে প্ৰত্যেক দিনে নিশাই তেওঁ কষ্ট কৰিছে আৰু আমি নিজেও দেখিছোঁ গতিকে তেওঁৰ এই ঘৰখনৰ লগত বা জুবিন গাৰ্গৰ লগত কি সম্পৰ্ক আৰু গোটেইখিনি কথা জানিব বিচাৰিছোঁ জুবিন গাৰ্গৰ লগত অসমৰ প্ৰতিজন ব্যক্তিৰ সম্পৰ্ক আছে কাৰণ মোৰ বুলি নহয় আমাৰ বিশেষকৈ মোৰ আৱাসী কাৰণ মই তলত থাকোঁ তেখেত ওপৰত থাকে 4 নম্বৰত মই 1, 2ত থাকোঁ আৰু জুবিন গাৰ্গৰ হৈ পিনে মই এই ছ'চাইটিত তেখেতৰ হৈ পিনে মানে কাম কৰিব পাৰি পিনে মই নিচেই মই বহুত ধন্য কাৰণ তেখেতৰ অসমৰ বিভিন্ন প্ৰান্তৰ অসমৰ এনেকুৱা এজন ব্যক্তি নাই অসমৰ এনেকুৱা ঘৰ নাই যোন জুবিনৰ কাৰণে কন্দা নাই আৰু তেখেতৰ হৈ মই কাম কৰিব পাৰি পিনে মোৰ বহুত ভাল লাগিছে মই ভবা নাই যে মোৰ দুখ কষ্ট মই সেইটো কেতিয়াও চিন্তা কৰা যিদিনাখনৰ পৰা পাৰিছোঁ প্ৰথম দিনাখনৰ পৰাই মই দিনে নিশাই যিমান পাৰোঁ সকলোতে মই কাম কৰি আছোঁ এই মোৰ সৌভাগ্য মই নাজানো জুবিনৰ কাৰণে মোৰ কি আছে কাৰণ জুবিনৰ শেষ মাহ হালধিকণো মই বনাই পিনে নোৱাব ধোৱাবৰ কাৰণে আমাৰ মোৰ ৰুমৰ পৰাই পঠোৱা হৈছে কাৰণ এইটো মোৰ সৌভাগ্য আৰু তেখেতৰ ফেমিলি হৈ পিনে যাব পৰা বাছত যাব পৰা ভিতৰত সোমাব পৰা মই সেইটোলৈ ধন্য কাৰণ মোৰ বহুত কাৰণ ইয়াত কান্দাৰ কোনো ভাষা নাই যে জুবিনৰ কাৰণে অসমৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন অনুগামীয়ে কান্দিছে কিন্তু ময়ো সেই হিচাপে মই তেখেতৰ এই পৰিস্থিতিত মই তেখেতৰ হৈ মানে অকণমান কাম কৰিব পৰাটো মোৰ কাৰণে কোনো কষ্ট বুলি মই ভবা নাই আৰু এতিয়া বৰ্তমান সময়ত সামাজিক মাধ্যমত বিভিন্ন কথা চৰ্চা হৈছে জুবিনদাৰ হত্যা কৰা হৈছে নেকি জুবিনদাৰ অৱহেলা কৰা হ'ল নেকি এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন এই ক্ষেত্ৰত আপুনি কি কয় চাওক ময়ো এইটো আইনৰ বিচাৰ্য বিষয় কাৰণ এই বিষয়ত মই একো নাজানো কিন্তু ৰাইজৰ যিটো বা চলিছে নিশ্চয় ইমান মানুহে সন্দেহ ঘনভিত্তিক যেতিয়া হৈছে নিশ্চয় কিবা নহয় কিবা এটা আছে এইটোত কোনো সন্দেহ নাই যে কিবা নহয় কিবা এটা তেখেতকৰ নেগলিজেন্সিৰ কাৰণেই এইটো হৈছে ইয়াত আৰু মই কাৰণ মানুহৰ মৃত্যুটো কোনো ক'ব নাই কিন্তু তেখেতলোকৰ নেগলিজেন্সিৰ কাৰণেই মৃত্যু হৈছে এইটো চবেই জানে কাৰণ অসমৰ প্ৰতিজন ব্যক্তিয়ে এই বিষয়ে কৈ আছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।